গাইস স্বাগতম জানাইছো আৰু এটা নতুন ভিডিঅ' লৈ আশা কৰো সকলোৱে ভালে কুশলে আছে অমিয়াপুৰৰ দেওবৰীয়া বজাৰখন চবে কি ডাঙৰ একদম আমি আহিলোঁ মাইহঁতৰ ঘৰ আৰু আজি আমি চাব যাম মানে গাঁওখন তাৰ আগতে অলপ জিৰণি লওঁ এয়া মোৰ সৰু মাহী আহিছে মা আহিছে ভণ্টি আহিছে আৰু ভাইটিহঁত আহিছে সকলো আহিছে এই মানে মই যোনটো ভিডিঅ' ব্লগ বনাইছোঁ গতিকে চাই থাকক আগলৈ চাহ এগাল ল'ব মনদৰ সন্ধিয়া খুচিয়াই দি চাহ খাই পেলাই গাঁওখন ফুৰিব যাব লাগে হে গাইছ আজি মানে চহৰৰ ৰাজকুমাৰ গাঁৱত আহিছে এনে ক'লোঁ আৰু ৰাজকুমাৰ বুলি ৰাজকুমাৰটো নহয় আৰু চক না চাৰিওফালে সেউজীয়া মাথো সেউজীয়া আৰু মোৰ লগত এইটো ভণ্টিও আছে আৰু এইটো ভণ্টিও আছে দিয়কচোন এইটো আছে সঁচাই বহুত ভাল লাগিছে মানে গাঁৱৰ সমান শান্তি হয়তো ক'তো নাই আৰু চহৰত মানে কি প্ৰদূষণ বা হাই হাল্লা আৰু কিবা এটা ভাল নলগা হৈ গৈছে মানে কিন্তু গাঁৱত ইমান শান্ত পৰিৱেশ চৰাইৰ মাত বা ধান খেতি গৰু ছাগলী মানে বিভিন্ন বস্তু আৰু বহুত আকৰ্ষণ কৰে আমাক গতিকে সকলোতে ব্যস্ত জীৱন অফিচ থাকে কিবা থাকে গতিকে বন্ধৰ সময়ত এদিন উলিয়াই আমি গাঁৱলৈ সকলোৱে আহিব লাগে মনৰ শান্তিৰ কাৰণে আহিব লাগে সঁচাই স্বাস্থ্যৰ কাৰণেও বহুত ভাল গাঁৱৰ যিটো বতাহ মাটিৰ যিটো মানে সুগন্ধ গাঁৱৰ মাটিৰ যিটো সুগন্ধ সকলোৱে আমি ল'ব লাগে আচলতে গতিকে সময় উলিয়াই আপুনিও নিজৰ নিজৰ গাঁৱত যাওক আৰু উপভোগ কৰক আৰু গাঁৱৰ এই সেউজীয়া পৰিৱেশ কি গৰম আচলতে ক'ব গ'লে মানে গৰমটো কেৱল আমাৰ মানে কি আমি ঘৰত থাকোঁ একদম আৰামত ফেনৰ তলত থাকোঁ আমাৰে গৰম কিন্তু এই চক কৃষক যোনে এই ৰ'দ বতাহ বৰষুণ মানে সকলো পৰিস্থিতিতে আমাৰ বাবে নিজৰ গাৰ তেজ পানী কৰি খেতি কৰি আছে কিন্তু গৰমটো কাৰ আমাৰ বেছি গৰমটো আমাৰ মাহঁতৰ গৰম আছে জানো মাহঁতৰ গৰম নাই মাহঁতে যিমান কি নহওক আমাৰ কাৰণে কি কৰে সেই পাকঘৰত মোৰ গৰমত খানা ৰান্ধি থাকে গৰম বৰ্ডাৰত থকা সেই চিপাহীসকলৰ আছে জানো সেই চিপাহীসকলৰ নাই নহয় চিৰিয়াছ কথা কিয় নাই দেশৰ ৰক্ষাৰ হকে সিহঁতে ৰ'দ হওক বতাহ হওক বৰষুণ হওক সকলো পৰিস্থিতি যাতে থিয় হৈ থাকে ঠিক এনেদৰে কৃষক বা মা হওক কৃষক আৰু চিপাহী হওক কাৰো গৰম নাই গৰম আছে আমাৰ কাৰণ আমি আৰামত থাকোঁ না চক এই ৰ'দত ঘামে ধুই গৈছে এই ৰ'দতো তেওঁলোকে খেতি কৰি আছে কাৰ বাবে আমাৰ বাবে গতিকে আমি আচলতে সেইসকলকে বেছিকৈ ৰেচপেক্ট কৰিব লাগে গতিকে সেইসকলৰ বাবে এবাৰ জয় হিন্দ আৰু জীৱনত প্ৰথম টাইম মানে এনেদৰে ট্ৰেক্টৰে হাল গৈছোঁ মানে হাল বৈ পোৱাই নাছিলে এনেদৰে এখেতে এইটো সুযোগ দিলে মোক তাৰ বাবে
একদম মানে ভাল লাগছে কিন্তু লেতেৰা হৈ গ'লোঁ গতিকে বলক অলপ গা পা ধুই লওঁ আৰু নদীতে ধুই না ঘৰতে আৰু চাওঁ আমাৰ যোৱা কথা আছিল মানে নদীত গা ধোৱাৰ কিন্তু বাৰিষা বতৰ না নদীৰ কাৰণে পানী চানী বাঢ়ি আছে গতিকে আমি পুখুৰী দিছোঁ এতিয়া গা পা ধুওঁ আৰু গা পা ধুই পেলাই যাওঁ গা পা ধোৱা হৈ গ'ল এতিয়া ভাত দি আছে ভাত খাব লাগে গতিকে চেঞ্জ কৰি লওঁ দিয়ক ড্ৰেছ চেছ ফাইনেলি খানা ৰেডি গতিকে বহুত ভোক লাগছি মানে হাল ভুলো না অলপ বহুত সময় ধেমালি বস্তু লওকচোন এতিয়া আমি খানা চানা খাই লওঁ খানাৰ এটা চিনেমেটিক শ্বট লৈছোঁ চাই লওঁ হ'ল এতিয়া স্কুটি আছে আৰু আমি তিনিটা গোটেই গাঁওখন ঘূৰিম এতিয়া স্কুটি লৈ গতিকে চাই থাকক মানে মজা মজা ভিউ ট্ৰাই কৰিম আৰু দিবাৰ কাৰণে চাই থাকক বলক স্কুটি লৈ ফুৰিব যাওঁ আমি আহি মানে নদী পালোঁ মানে আমাৰ মাহীহঁতৰ গাঁওখন হ'ল ফানকুচি ন ফানকুচি গাঁও আৰু জানে সকলোৱে ফানকুচিৰ মাজেৰে পাগল দিয়া নৈ বৈ গৈছে গতিকে আমি নদী মানে চাওঁ বুলি আহিলোঁ আৰু চাওক তাতে ব্ৰিজ বনাই আছে এখন মানে ইটো পাৰৰ পৰা সিটো পাৰক গেলি জইন কৰি ব্ৰিজ বনাই আছে ইয়াত মানে ডাইৰেক্ট ইয়াতে বগল চগল ল'ব পাৰি সেনেকৈ এৰে মানুহখিনি সেইখন গাঁৱৰ লগত কানেকশ্যন কৰি ব্ৰিজ এখন বনাই আছে মানে কথাটো হৈছে লাহে লাহে উন্নত হৈ আছে না মানে গাঁওবোৰতো মানে নগৰৰ প্ৰভাৱটো লাহে লাহে পৰি আছে গতিকে এনেকৈ ব্ৰিজ চিজ কৰি আছে বলক অলপ আগত গেলি যাওঁ নদীৰ মাজত গেলি মানে মাজত গেলি নহয় আৰু পাৰত গেলি যাওঁ সেই চাওক মানে ব্ৰিজৰ এই পোষ্ট বনাই আছে এই ব্ৰিজৰ এই পোষ্টৰ মাজত সোমাইলোঁ বাপৰে চাওক কি মতা মতা ৰ'দ পানী চাওকে বলক যাওঁ অ'কে গাইছ আমি এতিয়া ঘৰলৈ যাওঁ মায়ে অমিতা দিলে অমিতা ল'লোঁ গতিকে নৰ্মেল ভিডিঅ' আছিল মানে বন্ধ না এটা ভালকৈ এটা গুড নিউজ কি 16 আগষ্টৰ পৰা চব মানে বন্ধ চন্ধ অলপ খোলা দিব গতিকে বহুত ভাল ভাল ভ্লগছ আহি আছে তাৰে কাৰণে অলপ অপেক্ষা কৰক আৰু চৰি মানে বহুত দেৰি হৈ আছে ভ্লগছবোৰ দিয়াত গতিকে তাৰ বাবে বেয়া নাপাব বহুত সোনকাল বহুত ভাল ভাল ভ্লগছ আহি আছে তাৰ বাবে অপেক্ষা কৰি থাকক আজিলৈ ইমানে জয় আই অসম